মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি হৈছে কিমান তাৰিখ মানা? 29 আজি হৈছে 29 আৰু 29 জুন আৰু খুব সুন্দৰ এটা দিন আহি আছে। বেলেগৰ কাৰণে নহ'লেও আমাৰ মাক জীয়েকৰ কাৰণে আৰু বেলেগৰ কাৰণেও হয়, যিসকলে মানাক ভাল পায়, মোক ভাল পায়, আমাক ভাল পায়, মিনিক ভাল পায়, তেওঁলোকৰ কাৰণে স্পেচিয়েল দিন এটা নহয় দুটা আহি আছে। আৰু কি দিন সেই কথাটো জুলাইত কি আছিলে আপোনালোকে মনত আছে চাগে বহুতৰে, আৰু মনত থাকিবই লাগিব এনেকুৱা কথাও নাই, কাৰণ মই যিহেতু পাহৰোঁ, মই বেলেগৰ পৰা আশাও নকৰোঁ যে বেলেগে মনত ৰাখিব। কিন্তু মই কৈ দিওঁ আৰু ন মানা, মই কৈ দিছোঁ 3 জুলাইত মানাৰ বাৰ্থডে। আৰু বাৰ্থডেৰ দিনটোৰ কাৰণে আমি সকলো এক্সাইটেড হৈ থাকোঁ এই দিনটোৰ কাৰণে। বিশেষকৈ মানা, মই, মিনি, আমি তিনিটা প্ৰাণী মানে সদায় এক্সাইটেড হৈ থাকোঁ। গতিকে এইবাৰো এক্সাইটেড হৈ আছোঁ। আৰু 3 জুলাইৰ কাৰণে আমি কিবা কিবি আয়োজন কৰিছোঁ অনুষ্টুপীয়াকৈ, সৰুকৈ, কিন্তু তথাপিও কিবা এটাতো কৰিমেই, কাৰণ মোৰ কাৰণে বহুত ফূৰ্তিৰ দিন সেইটো দিন, মানাৰ কাৰণে ফূৰ্তিৰ দিন, মিনিৰ কাৰণে ফূৰ্তিৰ দিন। গতিকে 3 জুলাই আৰু 10 জুলাই 2টা তাৰিখ আহি আছে জুলাই মাহতে। 10 জুলাইটো আপোনালোকে গম পাইছে চাগে আমাৰ পোৱালি মিনিৰ বাৰ্থডে। গতিকে দুটা দিন। আৰু আজি আমি যাবলৈ লৈছোঁ মানাৰ মিনি চাপৰ কাৰণে মানাই জোকাই থাকে তাইক। অ ভূত, চুলি তুলি যে এনেকে মেলি আছে সেইকাৰণে ভূত, মিনি ভূতনি কৈ থাকে এনেকে থাকিলে হয় এইটো চুলিখিনি। আৰু আমাৰ ইয়াত ফূৰ্তিৰ দিন ব্লেকিৰ কাৰণেও, ব্লেকিৰ বাৰ্থডে হৈ গ'ল। যিয়ে নহওক আমি এতিয়া যাবলৈ লৈছোঁ অকণমান বজাৰ কৰিবলৈ, আৰু বহুত বজাৰ ইতিমধ্যে কিবা কিবি আহিছে, বহুত মানে ইমান বহুত নহয় আৰু, কিন্তু তথাপিও মই বহুত বুলিয়ে কৈছোঁ। সেইখিনি আহিছে, সেইখিনি আপোনালোকক দেখুৱাম। সেই 3 জুলাই দিনাখনেই 3 নহয় 2 জুলাই ৰাতি চাগে আপোনালোকক দেখুৱাম। আৰু যিয়ে নহওক এতিয়া ৱাও এইটোও দেখুৱাম, এইটো লাইটটো জ্বলাই থাকিব দিয়াচোন, ধুনীয়া লাগিছে। আৰু আপোনালোকক প্ৰতিটো মুহূৰ্তৰে সাক্ষী কৰি থ'ম, কিয়নো এই সময়খিনি আচলতে আমাৰ কাৰণে বহুত প্ৰেচিয়াছ। অঁ পিছৰ সময়বিলাকত চাই কিমান ভাল লাগিব ভাবকচোন। আমি মানাৰ এইটো বাৰ্থডে এনেকৈ চেলিব্ৰেট কৰিছিলোঁ, এইটো এনেকৈ কৰিছিলোঁ, মিনি বাৰ্থডে এনেকৈ কৰিছিলোঁ, এনেকুৱা ইত্যাদি ইত্যাদি। যিয়ে নহওক এতিয়া আমি ওলাই যাবলৈ লৈছোঁ, গতিকে দেৰি নকৰোঁ, ব'লা ভাগিনজনীৰ লগত ওলাই যাম। আৰম্ভণিটো কৰিলোঁ ভিডিঅ'টোৰ, আৰু চাওঁ কি কৰিব পাৰোঁ। তেতিয়াহ'লে আমাৰ লগত আপোনালোকো যাব ব'লক। মিনি গৈছে ব্লেকিক লৈ, আৰু মিনিও আমাৰ লগত যোৱা কথা আছিলে, কিন্তু তাই বিৰাট মূৰ বিষাইছে, সেইকাৰণে তাই ক'লে যে তাই নাযায়। ঠিকে আছে। আৰু মোৰ চাগে শ্বুটিং থাকিব, মিনি বাৰ্থডেত মই থাকিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু মিলাই মেলি আহিছোঁ। ভগৱানে কৰক মিলি যাওক 2টা দিন। মৰমৰ নামঘৰ, হৰিজন ঘৰ, ককাই দান কৰিছিলে নামঘৰটো। এয়া ৰেডি আমি যাবলৈ। ব্লেকি উঠিলে নি? ব্লেকো শুবু যায় যোৱা। ঘৰৰ পৰা গৈয়ে চোলাধৰাৰ ওচৰত আমি এখন ৰেষ্টুৰেণ্টত সোমালোঁ। এয়া মোৰ লগত আছে মোৰ বাইদেউৰ ছোৱালী তচিবা। তাই আচলতে বাইদেউৰ ছোৱালী হয়, কিন্তু বেছিকৈ সৰহভাগ সময় তাই সৰুকালছোৱা আমাৰ ঘৰখনতে অতিবাহিত কৰিছিলে। বিশেষকৈ মোৰ লগত তাই মানে ইমান বেছি ঘনিষ্ঠতা কি ক'ম। আৰু তাই কিবা এটা হ'লে এতিয়াও মই মানে কিবা হৈ যাওঁ। মানাক মই কওঁ তুমি মোৰ ছোৱালী, তোমাক মই মৰম কৰোঁ, কিন্তু তাই যিখিনি মৰম আদৰ আমাৰ পৰা পাইছে, মোৰ পৰা বুলিয়ে নহয় মোৰ বাইদেউহঁতৰ পৰাও, সেইখিনি মানে কোনেও পোৱা নাই বংশটোত। এনেকুৱা আচলতে প্ৰথম নাতি মাহঁতৰ, গতিকে বহুত মৰম কৰোঁ, লক্ষী ছোৱালী তাই আমাৰ। যিয়ে নহওক আজি টিকলি, মই তাইক টিকলি বুলি মাতোঁ। তাই এইবিলাক কিবাকিবি অৰ্ডাৰ দিলে, মানাৰ লগত সুধি দুইজনীয়ে সিহঁতি ভাল পোৱা বস্তুবিলাকেই দিছে, কিন্তু খুব টেষ্টি আছিলে দেই। আমিও খালোঁ, খুব ভাল লাগিলে। আৰু এইখন ৰেষ্টুৰেণ্টত মই আগতেও গৈছোঁ, গৈ পেলাই ভাল লাগে। কিবা এটা মানে ফুডবিলাক কিবা এটা খুব ভাল লগা, খুব খাই ভাল লগা। আৰু ইটো সিটোকে আচলতে সৰুকৈ কিবা এটা খাম বুলি কোৱা সত্ত্বেও ইটো সিটোকে কিবাকিবি সিহঁতি অৰ্ডাৰ দিলে, আৰু খাই থাকোঁতে আবেলি সময়ত পেটটো ভৰিয়ে গ'ল। যিয়ে নহওক বজাৰলৈ দেৰি হৈছে, সোঁৱৰাই দিছোঁ তাহাঁতক। চাই ক্ৰেজ এইখনৰ নাম, যিখন ৰেষ্টুৰেণ্টত আমি খাইছিলোঁ। আৰু এতিয়া আমি যাম ৱেষ্ট ছাইডলৈ। মই কিনালোঁ নাই টিকলিজনী যে ইমান অকণমানি আছিলে, এতিয়া ইমান ডাঙৰ হৈ গ'ল। তাই আমাক লৈ পেলাই গাড়ীত লৈ গৈ নিজে ড্ৰাইভ কৰি একেবাৰে ঘূৰাই ফুৰাব পৰা হ'ল। ভাবিলে বৰ ভাল লাগে। যিয়ে নহওক মানাৰ লগত বজাৰলৈ গ'লে ভয় এটা থাকেই, এটা ল'ম বুলি কৈ দুটা হৈ যায়।
সৰুতে মানে গোটেই বজাৰবিলাকলৈ গ'লে দুটা তিনিটাকৈ এনেকৈ হাতত লৈ লয়, তাৰপাছত কৈ মোক দুটা লাগিব, আৰু তাৰপাছত দুটা দিব লগা মানে বাধ্যই হৈ যাওঁ আৰু দুটা দিবলৈ। তাই সেই স্বভাৱটো এতিয়ালৈকে থাকিলে। এতিয়া অৱশ্যে অকণমান চাই চিতি খৰচ কৰে, ডাঙৰ হৈছে, বুজা হৈছে যে, আৰু তাই মোক সুধি মেলি লয়। এই চেণ্ডেলযোৰ বৰ ভাল লাগিছিলে, মই মানাৰ সন্মুখত নক'লোঁ আৰু। তাই আচলতে চেণ্ডেল বহুত আছে, আৰু ভৰিটোৰ কাৰণে সকলো চেণ্ডেল তাই পিন্ধিবও নোৱাৰে। অকণমান শিল আছে দেখিছেনে, এই শিলটোৱে তাইক ভৰিটোত অপকাৰ কৰিব, এক্সিডেণ্ট হোৱা ভৰি। এনেই মোৰ ভয় লাগি থাকে, জোতা পিন্ধি থাকিবলৈকে কৈছিলে তাইক, কমফৰ্টেবল শ্বুজবিলাক পিন্ধিবলৈ কৈছিলে। সেইকাৰণে মই ইমান বেছি তাইক কৈ নিদিলোঁ যে ভাল লাগিছে বুলি, কিন্তু সঁচাকৈ ভাল লাগিছে। আৰু তাই ভৰি জোখৰ চেণ্ডেল পোৱাও টান যে, ইমান ডাঙৰ ভৰি। মই আকৌ জোকাই থাকোঁ, মই বোলো তোমাৰ ইমান ডাঙৰ ভৰি, ৰজা মহাৰজাৰ দিনতহে জন্ম হ'ব লাগিছিলে তুমি, ছোৱালী মানুহৰ ইমান ডাঙৰ ভৰি থাকেনে? মোৰ 5 নম্বৰ ভৰিটো, গতিকে মোৰ সকলো ধৰণৰ চেণ্ডেলেই হয়। মানাৰ চেণ্ডেলবিলাক পোৱাত অকণমান দিগদাৰী হয়। এই চেণ্ডেলযোৰ মোৰ ভাল লাগিছিলে যদিও মই এনকাৰেজ নকৰিলোঁ, ঘৰত আছেই থাওক, এতিয়া ল'ব নালাগে, যিটো বস্তু ল'বলৈ আহিছোঁ সেইটো বস্তুৱেই ল'বা ব'লা বুলি ক'লোঁ তাইক। আৰু এতিয়া তাইক কিবা চেলোৱাৰ তেলোৱাৰ কিবা চাবলৈ মই লগ ধৰি আছোঁ, কিন্তু ইযোৰৰ পিছত সিযোৰ চেণ্ডেল তাই পচন্দৰ হৈ গৈয়ে আছে, আৰু চায়ে আছে নহয়, লেঠাই লাগিব যেন পাইছোঁ এইখিনিতে। এতিয়া মোৰ ছোৱালীজনীয়ে অলপ ওচৰত বুজা হৈছে যেন পাইছোঁ, লেঠা নলগালে। এই কুৰ্তিটো চাইছে, ভাল লাগিছে, কাপোৰকেইটা বিৰাট ধুনীয়া, ৱেষ্ট ছাইডৰ কাপোৰবিলাকৰ যে ইমান বেছি কমফৰ্টেবল, কটনকেইটা মানে কটন কাপোৰকেইটা বিৰাট ভাল লাগে। মোৰ আকৌ এই প্লাজোটো কিবা এটা খুব মৰম লাগিছে, কিন্তু হ'লে কি হ'ব, আজি মানাৰ বাৰ্থডেৰ কাৰণেহে শ্বপিং কৰিবলৈ আহিছোঁ, মোৰ কাৰণে আজি একোৱেই নলওঁ। এই চেলোৱাৰযোৰ মই মানাক চইচ কৰি দিছিলোঁ, কালাৰটো ইমান ধুনীয়া, ইয়াৰ লগত হোৱাইট চুৰ্ণি ল'লেও ভাল লাগিব নহয়নে বাৰু? পিছে মই এৰি থৈ আহিবলৈকে ক'লোঁ, কিয়নো মই ক'লোঁ যে 3 তাৰিখে ইমান গৰম পৰিব, এনেই জুলাই মাহ, তুমি জানো পিন্ধিব পাৰিবা? এনেই বস্তু এটা ল'ব লাগে বুলি ধুনীয়া দেখিলোঁ বুলি নল'লেও হ'ব দিয়া, থৈ আহা। আৰু এই বৌদ্ধ মূৰ্তিকেইটা দেখিছেনে, মোৰ লৈ আহিবলৈ খুব মন আছিলে, মই যে ইমান ভাল পাওঁ বৌদ্ধ ফিলচফি। বজাৰখন এইখিনিতে সামৰণি হ'ল। 2টা কুৰ্তি ল'লে মানাই, মই আপোনালোকক ঘৰলৈ গৈ পেলাই দেখুৱাম। যিয়ে নহওক আজি বতৰটো অকণমান ভাল, মানে ঘূৰি পকি ফুৰিব পৰা বতৰ, নহ'লে যে এইকেইদিন ইমান বেছি গৰম হৈছিল। আৰু ঘৰৰ ওচৰ পালে মানাৰ একদম খোজ খৰতকীয়া হৈ যায়। কেলে জানেনে? ব্লেকি। ইমান দেৰি তাই পাহৰি আছিলে বজাৰ সমাৰ কৰি, কিন্তু এতিয়া তাই ব্লেকিলৈ মনত পৰিছে, কি বা কৰি আছে, সেইকাৰণে একদম খৰকৈ খোজ দিছে মানাই। ভুগিবানে? মাজনী কেনেকৈ হ'ল বাৰু? মিনি টোপনি গ'লা নাই? মিনি পানী তোমাক মাতিলে নেকি? মিনি লাইটটো দিয়া, তোমাক মাতিলে নেকি? মানাই কালি মাৰিছিলে নহয় গুডু, মানাই মাৰিছিলে। অ' পাৰফৰ্মেঞ্চ দেখাইছে, ঐ লাম লাম। নাই মতা নি মোক? মতা নাই নি? কি হ'ল? খং নুঠিব নেকি তোমাৰ ওপৰত? খং নুঠিব নেকি? কালি কি কৰিছিলা? খুশি 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 খুশি। ভগৱান, বজাৰৰ পৰা আহি ফাইনেলি পালোহি, আৰু মানা আৰু মানে ব্লেকে বজাই আছে। এইটো কি? এইটো হ'ব দেই, কেনেকৈ বজাই ব্লেকি? আমি আচলতে বাৰ্থডে বজাৰ কৰিয়ে আছোঁ, আৰু আগতেও কৈছোঁ এতিয়াও কৈছোঁ, বাৰ্থডে বুলি ক'লে মানে পুৰা বজাইছে। তুমি কৈ দিয়া হেপী বাৰ্থডে ব্লেকি, যিকোনো মাকৰ কাৰণে, পেৰেণ্টছৰ কাৰণে নিজৰ ছোৱালী ল'ৰাৰ বাৰ্থডেটো মানে কেনেকুৱা এটা ভাল লগা অনুভূতি বুজাব নোৱাৰোঁ। কিন্তু সৰুৰ পৰা আচলতে মানাৰ আগৰ এটা বস্তু আছে, বাৰ্থডে বুলি ক'লে একদম ক'ব নোৱাৰা হৈ যায়, আৰু যাৰে বাৰ্থডে নহওক তাই কেক চেক আনি পেলাই চেলিব্ৰেট নকৰালৈকে তাই মনটো ভাল নকৰে।
আৰু সেইকাৰণে মানা থাকিলে খাচ হৈ যায় যাৰ বাৰ্থডে নহওক ইভেন মোৰ বাৰ্থডে সদায় ইহঁতি ধুনীয়াকৈ ৰেডি কৰি থয় মানাৰ প্লেনিং থাকে মিনি সহযোগী আৰু তেনেকৈ হয় আজি পিছে বাৰ্থডে বুলি কিবা কিবি মানাৰ আগতে কিনি থৈছিলোঁ আৰু সেইকাৰণে বাৰ্থডে বুলি স্পেচিয়েলি কিবা এটা কিনিছোঁ এনেকুৱা নহয় কিন্তু কিবা এটা কিনিব গ'লোঁ আৰু কুৰ্তা দুটা কিনি আনিছোঁ আৰু খুব মৰম লাগিছে দেই কুৰ্তা দুটা মই শ্লিভলেছ নিপিন্ধোঁ সাধাৰণতে ড্ৰেছিং চেন্সৰ ক্ষেত্ৰত মই কওঁ মোৰ ছোৱালীজনী মোতকৈ বেলেগ হ'বই মানে তাইতো এতিয়াৰ জেনেৰেশ্যনৰ ছোৱালী আৰু কাপোৰ কানি ক্ষেত্ৰতো বেলেগ হ'ব তাই অভিয়াছলি মোৰ নিচিনা চেলোৱাৰ টেলোৱাৰ পিন্ধি পেলাই নাথাকিব এই মই জিন্স চিন্স ইমান নিপিন্ধোঁ মানে মানাই চাগে মনতেই নাই মই পিন্ধা ন নাই মানে পিন্ধে জিন্স বাট টপ নিপিন্ধে কুৰ্তা চুৰ্তা পিন্ধো গতিকে মই তেনেকৈ ভাল পাওঁ মানাই বেলেগ ধৰণে ভাল পায় গতিকে মানাই ভাল পোৱা ধৰণৰ কুৰ্তা আনিছে সেইকেইটা দেখি মোৰ মন গৈছে ময়ো পিন্ধোঁ নেকি মই আৰু শ্লিভলেছ নিপিন্ধোঁ আৰু গতিকে মই নাই পিন্ধা আমি এনেও চাব কুৰ্তাকেইটা এবাৰ চাওঁচোন আৰু ময়ো কিবা কিবি কিনিছিলোঁ কিন্তু কি হ'ল কিবা এটা হ'ল আৰু কাইলৈহে আনিম মানে মোৰ কাৰ্ডখনে আজি কাম নকৰিলে আৰু ATM চেটিএম যাবলৈ বহুত আমনি লাগিলে এইটো হোৱাইট কুৰ্তা এটা আনিছে চাওকচোন মিনি লাইটটো সিটো দিয়াচোন নহ'লে অকণমান পোহৰটো কম দেখি নিচিনাই হোৱাইট এইটো কুৰ্তা ইমান ভাল নহয় ৱেষ্ট ছাইডৰ কাপোৰবিলাক বহুত ভাল মানে বহুত মানে কি আৰু কমফৰ্টেবল বস্তুটো মানে সঁচাকৈ বেলেগৰ লগত যাব নোৱাৰি আৰু এটা আনিছে এইটো এই ষ্ট্ৰিপডাল হেৰি কৰিব পাৰি মিনি পানী পৰিছে এইডাল মানে টাইট কৰিব পাৰি দেই গতিকে এইটো এটা ভাল নকৰিবা ব্লেকি এইটো এটা কুৰ্তা ইমান মৰম লাগিছে নহয়নে এইটো দেখাইছিলা নি মই পিন্ধিলে জানো পাহৰি থাকিলোঁ এইটো খালি মানালে লুজ হৈছে এইটো এছ নহয় ন এমটো মানালে লুজ হৈছে এইটো অকণমান ফিটিং কৰিব লাগিব আৰু আমাৰ মিনি আছেই নহয় চিলোৱা মিনিয়ে ধুনীয়াকৈ এইটো ফিটিং কৰি দিব আৰু মোৰকেইটা কি হ'ল মানা মাৰকেইটা কি হ'ল মায়ে যিখন কাৰ্ডত পইচা আছে মানে দুখন কাৰ্ডতে পইচা আছে বাট মাৰ এখন যিখন মানে জেনেৰেলি চব জেগাতে ৱৰ্ক নকৰে মানে সেইখন পষ্টেলৰ কাৰ্ড হয় মানে ATM কাৰ্ডখন নিনি সেইখন কাৰ্ড লৈ গ'ল দিয়ে সেইটো কাৰণে মাৰ সেইখন দুবাৰ তিনিবাৰ মাৰিলোঁ কাৰ্ডখনে কাম নকৰিলে ইমান বেয়া লাগিলে বস্তুবিলাক একেলগতে আনি চাবলৈ ভাল লাগে মানাৰ লগতে আৰু মাক আকৌ যাম মানে তুমি গৈ হ'লেও লৈ আহিবাগৈ আৰু মই নাযাবও পাৰোঁ আৰু আজি আবেলিকে আমি ঠিক কৰিম মানাৰ বাৰ্থডেৰ মেনু মানে কৈছোৱে বাৰ্থডে বুলি একোৱে নাপাতোঁ যেনেকৈ মোৰ বাৰ্থডেত মই আপোনালোকক দেখুৱাইছিলোঁ যে মোৰ বাৰ্থডে বুলি কাকো মতা মেলা নাই কিন্তু মই জানো যে মোক ভাল পোৱা কোনোবাই সেই দিনটোত আহিবই মানে সেই মানাৰ ক্ষেত্ৰতো এনেকুৱা যে মই যদি ভাবোঁ যে একোৱেই নকৰোঁ তথাপিও মই কৰিব লাগিব কাৰণ কোনোবা নহয় কোনোবা আহিব আৰু তাৰপাছত মই লাষ্ট পাম কথাটো এনেকুৱা গতিকে এতিয়া কোন আহে সেইটোও নাজানো কোনোবা নাহিলেও নাজানো কিন্তু মই এখন মেনু ঠিক কৰিছোঁ আৰু সেই মেনুখনৰ মতে বাৰ্থডেৰ প্ৰিপেৰেশ্যনটো কৰিম কাৰিকৰজন আজি মাতিছোঁ তেওঁ আহিব আৰু তাৰপাছত আমি কিবা কিবি প্ৰিপেৰেশ্যন কৰিম কাৰণ ভগৱানে মোক ইমান দুষ্ট ছোৱালীজনী দিছে অকণমানি ছোৱালীজনী মোৰ চুকুলো ছোৱালীজনী গতিকে তাৰ কাৰণে মই কেনেকৈ মোৰ ফূৰ্তিখিনি এক্সপ্ৰেছ কৰিম এনেকেই কৰোঁ আৰু এটা ইণ্টাৰেষ্টিং কথা এবাৰৰ কেকটো মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হয় কিয় মানাৰ একদম ছেকেণ্ড বাৰ্থডেটোত 2 বছৰীয়া যিটো বাৰ্থডে তাৰ যিটো কেক সেই কেকটোকে এই বাৰ্থডেত আমি ৰিক্ৰিয়েট কৰিছোঁ সেই কেক আৰু মই তাৰ নিচিনা পিন্ধিবলৈও মন গৈছিলে হোৱাইট ড্ৰেছ তোমাৰ তাত কেনেকৈ বান্ধিছিলোঁ এইখিনিত এডাল টিকনি এইখিনিত এডাল টিকনি দুডাল তাৰমানে খুব গৰম মানাৰ বাৰ্থডেটো হৈছে জুলাই গতিকে জুলাই 3 তাৰিখে সাংঘাতিক গৰম হয় আৰু তেতিয়া কি হৈছিলে মানে অকণমানি টিকলো আছিলে আৰু থাকোঁতে মানে কি হৈছে বিৰাট গৰম এই ছাইডবিলাকত একদম ৰঙা ৰঙা হৈ ঘামুচি নিচিনা হৈ যায় মই কি কৰোঁ চুলিৰ মাজত তাই ৰঙা ৰঙা হৈ যায় ঘামুচি নিচিনা হয় বহুত গৰম ছোৱালীজনী সেইকাৰণে মই কি কৰোঁ এইখিনি দুডাল টিকনি মানে চুলিৰ মাজবিলাকত বতাহবিলাক সোমাই থাকে তাই বহুত আৰাম পাইছিলে আৰু সেইকাৰণে আচলতে তেনেকুৱা কৰিছিলোঁ আৰু এইবাৰ বাৰ্থডেটো তেনেকুৱা
এনেকুৱা নহয় যে একদম সাংঘাতিক কিবা বাৰ্থডে, কিন্তু ঘৰৰ নিচিনাই কাৰিকৰ এজন আছে, তেওঁ আহিব। তেওঁ অহাৰ পিছত মেনুখন ডিছকাছ কৰিম। মই মানে মই বনাম বুলি ভাবিছিলোঁ, বাট দেন মই কৈছোঁ তুমি বাৰ্থডে দিনা কিয় বনাবা? নহয় বাট দেন মই মাক কৈ আছিলোঁ যে মাতিবা, বিকজ তেওঁৰ হাতৰ মই চব খানা খাই ভাল পাওঁ, বাট এনেকুৱা হয় যে চাওমিনটো মই বহুত বেছি ভাল পাওঁ, এণ্ড ইটছ মেণ্ডেটৰী। মোৰ বাৰ্থডেত মই লিটাৰেলি চাওমিন লুকাই পেলাই থৈ দিওঁ চবৰে পৰা, যে নালাগে, কোনেও খাবলৈ নালাগে, মই খাম। সেইদিনাখন মই চব পাহৰি যাওঁ, কি ডায়েটিং, কোন মই আৰু কিমান কেজি আছিলোঁ, মুঠতে 3-4 কেজি যদি বেছি হয়, আৰু নেক্সট ডেও মোক লাগিব। এইটো নহয় যে এদিনতে খতম, নেক্সট ডেও মোক লাগিব। আৰু মিনি বাৰ্থডে আছে 10 তাৰিখে, গতিকে মিনি বাৰ্থডে দিনাখন হয়তো মই নাথাকিবও পাৰোঁ বা থাকিবও পাৰোঁ, কাৰণ কিয়নো 11 তাৰিখে যোৰহাটত মোৰ বেলেগ প্ৰগ্ৰেম এটা আছে, আহিম চাগে, কিন্তু কেনেবাকৈ নাহিবও পাৰোঁ। সেইকাৰণে মিনিৰ এডভান্স 2টা বাৰ্থডে গিফ্ট পাই থৈছিলে, সেইকেইটাও ভাবিছোঁ আজিয়ে দেখাই দিওঁ মই থাকোঁতেই। আহা মিনি। আৰু এটা গিফ্ট আছে মিনিৰ, কি গিফ্ট? সেইটো মই দেখাই দিওঁ দেই। আজি মানাৰ আনোতে মিনিৰটো দেখাই দিওঁ, 1 মিনিট। এইটো প্ৰথম কি? তুমি দেখুৱা মিনিৰ হ'ল ট্ৰেডিশ্যনেল, মুঠতে প্ৰব্লেম হয়গৈ, সেইটো কাৰণে মিনিৰ কাৰণে দুযোৰ মায়ে চেণ্ডেল লৈ আহিছিলে। মিনি বান্ধি লোৱা। আমি কৈ আছিলোঁ কাৰিকৰজন আহিছে, আৰু এতিয়া মই মিনি গিফ্টটো দেখুৱাম। তাইও দেখা নাছিলে এইখিনি সময়তে। এইটো মিনি ফ্ৰক। ক'ৰ পৰা আনিলা মা? দেখাই নাই। মই কেনেবাকে মিনি বাৰ্থডেত নাথাকিব পাৰোঁ, সেইকাৰণে মিনিক মই আৰু মিনি এইবাৰ যদি কেতিয়াবা এনেকুৱা ল'ম বুলি ভাবিছিলোঁ। আৰু মিনিৰ কাৰণে এয়া মায়ে চেণ্ডেল লৈ আহিছে, আৰু প্লাছ ফ্ৰকৰ লগত পিন্ধিবলৈ চেম মায়ে মেচিং মিলাই পেলাই লৈ আহিছে। কেনেকুৱা লাগিছে নাই দিয়া, লিটাৰেলি জোতা মোকে নাই দিয়া। মিনি চেণ্ডেল বোলে অকণমান বাচ্ছাৰ চেণ্ডেল টাইপ হয়। এতিয়া ৰাজু তাক দেখুৱাই দিয়া। এতিয়া আমি ডিছকাছ কৰোঁ, তাক বান্ধি দিয়া, বন্ধ কৰি দিয়া। নমস্কাৰ বাইদেউ। আপোনালোকক কৈ আছিলোঁ আমাৰ কাৰিকৰতকৈ আমাৰ ঘৰৰ ল'ৰা ৰাজু এয়া। আৰু আপোনালোকে মোৰ আগৰ ব্লগ এটাত দেখিছিলে, কেইবাবছৰ আগৰ মানাৰ বাৰ্থডেত, চিৰিয়েলি মানাৰ বাৰ্থডেত সদায় তেওঁৰ বাহিৰে আমি বেলেগক নেমাতোৱে, কিয়নো মানাই অকণমান দেৰি আগতে প্ৰশংসা কৰি আছিলে চাওমিন। আৰু চাওমিন তাই মোক প্ৰথম চত্বটো দিছে মা। আৰু এটা কথা, আমাৰ ইয়াত চবতছে ফেমাছ হয় ৰাজুদা, মানে ঠিক আছে। আৰু মষ্ট অফ দ্য ফেষ্টিভেল হওক বা কিবা হওক, ইনভিটেশ্যন পালেও মই জানো ৰাজুদা থাকিব। মানে আমি য'তেই খাব নাযাওঁ, যদি আমি কাৰিকৰৰ ভিতৰৰ ফালে যাওঁ, দেখোঁ যে ৰাজু আছা। আৰু ৰাজুদাই কি কৰে জানে, ৰাজুদাৰ হাতৰ মই কি বস্তু ভাল পাওঁ, এনেকে কাম কৰি থাকিব নহয়, গহীনত এক্সট্ৰাকে মোক আনি পেলাই প্লেটত দি পেলাই গুচি যায়। আমাৰ খিটিং চলি থাকে। আৰু এতিয়া ৰাজুৰ লগতে আমি ডিছকাছ কৰোঁ যে বাৰ্থডেটো যিহেতুকে ৰাজুৱে সদায় হাঁহে। ৰাজু, মানুহৰ কথাটো কি হয় কৈ দিয়াচোন। আমি মানুহ যে মাতো নে নেমাতো তুমি কৈ দিয়া। নামাতিলেও আহি যায় মানুহ, আৰু মানুহ হিচাপতকৈ সদায় বেছি হয়। যিমানো কৰোঁ মানে এই কথাটোৱে এতিয়া আপোনালোকে শুনিলে যে কাকো নেমাতো কিন্তু চব আহে, মানে এনেকুৱা নিচিনা কথা এটা হয়। আৰু সদায় ৰাতি মাংস কিনিব লগা হয়, সেইটো আছেই। ৰাজুৱে পাকঘৰ সামৰি যায়গৈ আৰু আমি মাংস বনাওঁ, আকৌ বনাওঁ, ঘৰুৱাকৈ বনাব লগা হয়। আৰু ৰাতি মানে 12টালৈকে মানে কোন আহে সেইটো কথা আমি নাজানো, আৰু এনেকুৱা ধৰণৰ কথা হয়। কিছুমান মানুহে কাম বন সামৰি পেলাই আহে। এতিয়াও খোলা দিন, বৃহস্পতিবাৰ পৰিছে, 3 বৃহস্পতিবাৰ পৰিছে। আমি তেতিয়াহ'লে ডিছকাছ কৰি লওঁ ৰাজুৰ লগত মেনুখন। আপোনালোককতো বাৰ্থডেৰ দিনা দেখুৱাম আমি কি বনাইছোঁ, কি ৰাজুৰে ৰান্ধিব। এতিয়া আমি আলোচনা কৰি লওঁ, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। এটাটো দিব পনীৰ, চাওমিন আপোনাৰ হাতৰ টেষ্টি, অকণমান জ্বলা, যেনেকৈও বনায়। সেইটো অকল মোৰ কাৰণে, আৰু মই সেই বাৰ্থডে দিনা ৰাতিপুৱাও খাম, গধূলিও খাম, ৰাতিও খাম, তাৰপিছত আপোনাৰ নেক্সট ডে'লৈকে মোক লাগিব। সেইটো অকল মোৰ কাৰণে। চোৱা ৰাজু, একদম চিম্পল কৰি থৈ দিছোঁ। মাংস, পোলাও, পনীৰ,
তাৰপাছত কি এইটো চাওমিন আৰু চিলি চাট ফৰ্টি হ'বলৈ এইটো মোৰ হয় লিটাৰেলি মায়ে মোক ক'লে যে মায়ে মেকৰ কম্পেক্ট এটা মোক দিব এণ্ড মায়ে এতিয়া কৈছে যে মায়ে নিদিয়ে মোৰ বাৰ্থডে অহাৰ আগতে কিয় ইমান গুটি উঠে আপোনালোকে যে মোক যে স্কিন কেয়াৰ খুজি থাকে নুখুজিব এয়া দেখিছেনে কালি ৰাতি পিছে মই খাই আছিলোঁ সেইটো কাৰণে হৈছে গিফ্টটো চাবলৈ নহ'ল ভালকৈ দেখালোঁ ভিডিঅ'টো এণ্ড কৰোঁ যিয়ে নহওক ৰাজু আহিলে আৰু আমি ডিছকাছ কৰিলোঁ একদম চিম্পল মেনু এখন ৰেডি কৰিছোঁ আৰু চিম্পল মানে একদমেই চিম্পল আৰু মই যিহেতুকে খুব সোনকালে চাগে গুৱাহাটীলৈ উভতিব লাগিব গতিকে যিখিনি গিফ্ট চিফ্ট জাতীয় বস্তু দুইজনীৰে সেইখিনি আগতীয়াকৈ সমাপ্ত কৰি দিছোঁ ফ্ৰকটো বোলে মিনিয়ে তেনেকুৱা ফ্ৰক এটা বিচাৰি আছিলে মই একো নাজানো মই এনেই লৈ এনেই ভাবিছিলোঁ মানে যদিও কিনো মানে কেতিয়াবা এনেকৈ কিনিম বুলি ভাবি আছিলোঁ আৰু চেণ্ডেল দুযোৰ তাই মানে চেণ্ডেলবিলাক কি হয় যেকে বৰ ডিষ্টাৰ্ব কৰিছে দেই মোৰ ভৰি চাইজ তাই ভৰি চাইজত মানে তাই আচলতে হেৰিত শ্বিলঙত জন্ম হ'ব লাগিছিলে গতিকে তাই ভৰি চাইজৰ নহয় প্ৰায় আৰু মানাৰো ভৰি চাইজৰ নহয় মানা একদম লম্বা ভৰি 7 নম্বৰ গতিকে মানাৰো দিগদাৰ হয় দুইজনীয়ে চেণ্ডেল পাবলৈ দিগদাৰ সেইকাৰণে পাওঁতেই থাউকতে মিনিৰ কাৰণে দুযোৰ চেণ্ডেল যিটো এচেঞ্চিয়েল আৰু সেইকেইটা লৈছোঁ আৰু মানাই দুখ কৰি লাভ নাই মানাক চেণ্ডেল নালাগে তাই আছে এইটো মাৰ হ'ল নতুন কম্পেক্ট আৰু এটা হ'ল পুৰণা আৰু সেই পুৰণাটো মায়ে মোক দি দিলে জবৰদস্তি ক'লেই হৈ নাযায় মানুহৰ প্ৰথম কথা সেইটো বেলেগ কথা সেইটো বেলেগ কথা জবৰদস্তি কৈছে ন মিনি এতিয়া কথা হ'ল মিনি কেনেকুৱা লাগিলে ফ্ৰকটো বহুত ভাল লাগিল মোৰ বাৰ্থডে মানে মিনিৰ ছোটা মোটা বাৰ্থডে মানে মানা বাৰ্থডে মানে মিনি বাৰ্থডে কাৰণ একেলগতে দুইজনী প্ৰিপেৰেশ্যন হৈ থাকে আৰু মিনি কিছুমান বস্তু আনি দিছোঁ ইনাৰ গাৰ্মেণ্টছ এইবিলাক আৰু দেখুওৱা বস্তু নহয় যিখিনি লাগে কেতিয়াবা কিছুমান ফ্ৰক পিন্ধে মানে অকণমান ভিজিবল হৈ থাকে পাতলা থাকে গতিকে সেইবিলাকৰ ভালকৈ ইনাৰ নিপিন্ধিলে বেয়া লাগে মোৰ মানে চবেই কিনিব নোৱাৰে মোৰ বস্তু চাইজত নোপোৱা কাৰণে মইতো ঘৰলৈ গ'লে ন হেৰি মোক বায়ে ইমান গালি পাৰে তোৰ বস্তু বোলে বজাৰতে নাই তাৰমানে মিনিক মানাই আকৌ নতুনকৈ জোকোৱা হৈছে কিবা এটা শব্দ কি দেখিছা মানা বৰ বদমাছ হৈছে চাৰ্কাছ চলি আছে নেকি যিয়ে নহওক মিহি মিহিকে আমাৰ বাৰ্থডে প্ৰিপেৰেশ্যন এটা চলাই আছো আৰু আমাৰ তিনিজনী মনত বহুত ফূৰ্তি 3 তাৰিখ কিন্তু বহুত কষ্ট হয় ৰাতিলে বহুত কষ্ট হয় ৰাতি মানে গোটেই মানুহ চানুহ যোৱাৰ পাছত ইমান কষ্ট লাগে আৰু মোৰ কষ্টটো বেছি হয় কিয়নো ৰাতিপুৱাই মই এখন শৰাই দিওঁ আৰু শৰাইখন ভঙাৰ কথাখিনি আছেই আৰু তাৰপাছত আকৌ সেয়া আহি ৰাজু আহিয়ে পায়হি কিন্তু ঘৰৰ হিচাপত সি কামখিনি কৰাৰ কাৰণে অকণমান বাচি যাওঁ যিয়ে নহওক আপোনালোকক দেখুৱালোঁ আৰু কিছুমান গিফ্ট আনি থোৱা আছে মানাৰ কাৰণে মিনিৰ কাৰণে সেইখিনি বস্তু গিফ্ট নাই আৰু কিয় চাভানা প্ৰডাক্ট নাই বোলে দিয়া Who is calling? Malos. গতিকে কথাটো হ'ল যে মালবিকা 1 ছেকেণ্ড ফোন কৰিছোঁ গতিকে কথাটো হ'ল যে ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ এতিয়া বাৰ্থডেৰ প্ৰিপেৰেশ্যন বজাৰ এইখিনি আমাৰ আনন্দখিনিৰ লগত আপোনালোককো সাঙুৰি ল'ম কিয়নো আজি আমাৰ এই যি যাত্ৰা এই যাত্ৰা পথত যিটো ইউটিউবৰ আমাৰ যাত্ৰা আপোনালোকে আমাক বহুত সহযোগিতা আগবঢ়াইছে বহুত মৰম দিছে মানে কি ক'ম আমাৰ এটা পৰিয়াল আপোনালোক এই ৰাস্তাত যে ওলাই যাওঁ মিনি বা মানা কোনোবা মানুহ আহে ৰাস্তাত পালে একদম কেনেকুৱা কৰে যেন ঘৰৰ মানুহ আৰু আকৌ সুধিব যে মানা ভৰিখনৰ কি হ'ল
মিনি যে জ্বৰ হৈছিলে কি হ'ল এনেকুৱা ধৰণৰ গতিকে আপোনালোক এনেকুৱাই ঘৰৰ হৈ পৰিলে যে আপোনালোকক এৰি আমাৰ এটা কথাও পচিবল নহয় বৰ্তমান সেইকাৰণে আপোনালোকক আমাৰ এই বাৰ্থডে সৰু সুৰা আয়োজনতো আপোনালোকক দেখুৱাইছোঁ যিখিনি মানুহে আমাক ভাল পায় আপোনালোকে চাই বহুত ভাল পাব হয়তো গতিকে আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ পুনৰ ঐ মোৰ বিন্দি পেকেট পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেদি আপোনালোকক অতি সোনকালে লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক